Welcome to Novo Academy, Railway Recruitment Board, RRB, Railway NTPC, Post Recruitment 2024. এই ভিডিঅ'ত আপোনালোকে Railway NTPC জব ডিটেইলছৰ বিষয়ে চাব। ইয়াতে বিভিন্ন ধৰণৰ ভেকেন্সিসমূহ কেটেগৰী ওয়াইজ মেনশন কৰি দিছো। আপোনালোকৰ বাবে যথেষ্ট সুবিধা হ'ব যেটো আপোনালোক সকলোৱে এটা কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপাৰেচন চলাই আছে। ইয়াতে আপোনালোকে চাব অনলাইন লিংক এক্টিভ হৈছে 14/9/2024, লাষ্ট ডেট for apply online 13/10/2024. Last date pay examination fees 13/10/2024. Correction বা modification আবেদন কৰোঁতে যদি কিবা ভুল হয় তাৰো এটা আপোনাক শিডিউল ৰাখি দিব তো তাৰ বাবে আপোনালোকে বৰ বিশেষ চিন্তা কৰিব নালাগে। পৰাপক্ষত শুদ্ধকৈ আবেদন কৰিব। এক্সামিনেশ্যন ডেট নটিফাইড সোন এতিয়ালৈকে এক্সামিনেশ্যন ডেট দিয়া হোৱা নাই, হয়তো লেট হ'ব পাৰে আৰু 3-4 মাহৰ ভিতৰতো হ'ব পাৰে। তো আই হোপ আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰিব। ইয়াতে আপোনালোকে চাওক এপ্লিকেশ্যন ফিজ জেনেৰেল OBC EWS এইকেইটা কেটেগৰীৰ বাবে 500 rupees, SC ST PH 250 rupees, all category female 250 rupees. After appear the examination general OBC আৰু EWS ৰ fees refund কৰিব 400 rupees, SC ST PH আৰু female category 250 rupees আপোনালোকক ৰিফান্ড কৰি দিব। তো ইয়াতে চিন্তা কৰিবলগীয়া বিশেষ কথাও নাই। আপোনালোকে এক্সাম এটেন্ড কৰিলে আপোনালোকে ফিজ পুনৰ ৰিটাৰ্ণ পাব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং এইকেইটা মোডত আপোনালোকে পেমেন্ট কৰিব পাৰিব। নেক্সট এজ লিমিট 1/7/2024 জুলাই 1 তাৰিখে আপোনালোকৰ মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ হ'ব 36 ইয়াৰ্ছ। 18 to 36 ইয়াৰ্ছৰ লৈকে আপোনালোকে আবেদন কৰিব পাৰিব নৰ্মেলি। ইয়াতে আপোনালোকে চাওক ভেকেন্সি ডিটেইলছ। চিফ কমাৰ্চিয়েল কাম টিকেট সুপাৰভাইজাৰ 1736, ষ্টেচন মাষ্টাৰ 994, গুড ট্ৰেইন মেনেজাৰ 3144, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট 1507, চিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট। ইয়াতে আপোনালোকে চাব গ্ৰেজুৱেট লেভেল এলিজিবিলিটি 2024 বেচেলৰ ডিগ্ৰী হ'ব লাগিব, এনি ষ্ট্ৰীম আৰ্টছ সায়েন্স কমাৰ্চ বা আপোনালোকে বিভিন্ন অন্য বিভাগতো যদি আপোনালোকে পাছ কৰিছে গ্ৰেজুৱেশ্যন তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। নেক্সট ভেকেন্সি ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন। তো ইয়াতে মই নৰ্থ ইষ্ট জোনৰ বাবে আজি ভেকেন্সি ডিটেইলছ আপোনালোকৰ আগলৈ লৈ আনিছোঁ। গুৱাহাটীৰ বাবে টোটেল 691টা ভেকেন্সি টেন্টেটিভ কৈছিলে, ভেকেন্সি বাঢ়িব পাৰে আৰু কিবা কাৰণত কমিবও পাৰে। ইয়াতে আপোনালোকে চাওক টোটেল আটাইতকৈ বেছি ভেকেন্সি আছে ষ্টেচন মাষ্টাৰ 271টা ভেকেন্সি আৰু সেকেন্ড হাইয়েষ্ট ভেকেন্সি আছে জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট। আপোনালোকে আপোনালোকৰ দক্ষতা অনুসৰি আৰু যোগ্যতা অনুসৰি আবেদন কৰিব